এইকেইদিন ঘৰত থাকি বৰ বৰ লাগি আছে হয় তাকে চিনেমাখন চাবলৈ যাম বুলি ভাবি তই চিনেমাখন চালিনে নাই চোৱা নহয় বৰা আমাৰ বৰ্তা বৰ্তাকে চিনেমাখন চাইছে বোলে বহুত ভাল হৈছে তাকে যাম বুলি ভাবি আছোঁ ওচৰত চিনেমা হল থকা হ'লেতো গ'লোৱে তাকে ভাবি আছোঁ চিনেমাখন চবেই তিনিটাই মিলি যাওঁ নেকি যাম বোলো কাইলৈ আমি নহ'লে আপোনাৰ লগতে যাম আকৌ তিনিটা একেলগে যাম ময়ো যাম হয় নহয় আমি তিনিটা নহ'লে লখিমপুৰ বাইক লৈ যাম দূৰ হ'লেও কি হ'ব বাইক লৈ গুচি যাম আৰু ন ওচৰততো নাই চিনেমা হল হলত চোৱা আমেজটো বেলেগতো হলত চাই যিটো আমেজ পাওঁ ছোৱালী তোৱালী বহিব ৰাইজে হুলস্থুল কৰিব কিমান ভাল লাগে তিনিটাই যাম বাৰু ঠিক আছে দেই নগদা কোনফালে যায় ন ৰত্নাকৰ চিনেমাখন চাব ওলাইছোঁ অ ৰিদীপ কি আহি হ'ল ইমান দেৰি কৰি আছো যে জলদি আহ এইফালে মিণ্টুকো নিব আছে তহঁতবোৰ যে আৰু কাম নহ'ব দেই ইমান দেৰি কৰি থাক তাকেতো অলপ জলদি ওলাব লাগে তহঁতে এই নবদা বেয়া নাপাব মই যাব নোৱাৰিম মোৰ ঘৰত বহুত প্ৰব্লেম হৈ গ'ল কি হৈছে এই দেউতাৰ বেমাৰ হ'ল কালিৰ পৰা গতিকে গাঁৱলীয়া দৰৱটো আনি ওলাই আহিছোঁ কি হৈছে একো ক'ব পৰা নাই হয় নেকি হ'ব ঠিক আপোনালোকে চাই আহিব মোক ক'বহি ঠিক আছে বাৰু এই যাবি তেতিয়াহ'লে পাছত চাবিগৈ আৰু ন হলটো ওচৰত নাই ওচৰত হ'লে বাৰু ফটককৈ যাওঁ চাই আহোঁ বুলি ক'বলৈ এতিয়াতো ওচৰত নাই হলটো হ'ব দে তই মনত দুখ নকৰিবি তোৰ ট্ৰিটমেণ্টটো কৰ দেউতা দেই ঠিক আছে যাবি দেই হ'ব ৰত্নাকৰ গানটো ভাল লাগে ন অঁ এইটো মোৰ ভাল লাগে পাই এইটো লগাই দিলোঁ চাবলৈ যোৱা কথা আছিল অঁ সেইটো মই চাবলৈ যোৱা কথা আছিলে তাৰপৰা কালিৰ পৰা দেউতাৰ বেমাৰ যাব নোৱাৰিলোঁ ৰেডি বাৰু নৱদাহেঁত গৈছে নৱদাহেঁত গৈছে পাবহে হৈছে আৰু পাবহে আৰু অলপ দেৰিকৈ থাকে হেৰিয়া নৱদাহেঁত আহিলে দেখোন চা আহি পালেহি পালোহি কি ধুনীয়া চিনেমা নহয় চালেই চাই থাকিব মন যায় এনেকুৱা পাগল কৰিছে নহয় একদম ছেম বলিউড হলিউড টাইপ বনাইছে যতীনৰ অভিনয় চাবা নাই বৰষাৰাণী নিশিতাৰ কি সাৱলীল অভিনয় কৰিছে নহয় চালে একদম চাই থাকিব মন যায় আৰু তহঁতেও চাবলৈ যাব লাগিব দেই কথা দিছোঁ তহঁতে চাব যাবই লাগিব এই নৱদা শুনিয়ে ভাল লাগিছে ডাইলগ এটা শুনকচোন বাৰু তেতিয়াহ'লে তহঁতে ডাইলগ শুনিবিতো শুন মই কৈছোঁ কথা দিছোঁ প্ৰত্যেকৰ বুকুৰ মাজলৈ সোমাই আনিম মৰমৰ কোবাল হ'ব লাগে যদি হ'ম আজিৰ যুগৰ নতুন ৰত্ন কি হ'বি তই দুখ কৰি আছ যে নহয় নৱদা দুখ কৰা নাই অলপ বেয়া লাগিছে আৰু ওচৰতে যদি হল এটা থাকিলে হয় তাতে চালোগৈহেঁতেন কিন্তু লখিমপুৰত গৈ চোৱা মানে কিমান খৰচ গাড়ী ভাড়া টিকেট খোৱা বোৱাৰ পৰা ধৰি আমাৰ লেখীয়া মানুহৰ কাৰণে বহুত কঠিন গতিকে সেইকণতে দুখ থাকি গ'ল আৰু উপায় নাই কিয় দুখ কৰিব লাগে গাঁৱত প্ৰজেক্টৰ আনি চাম ৰত্নাকৰ প্ৰজেক্টৰ চাম বিন্দাছ
কচাম ব'লা যাওঁ গাঁৱলীয়া জেগাত তিনিটা গুচি যায় একো নাই একো নাই বিন্দাছ যাব লাগে গাঁৱহে ঘৰে পালোঁ এতিয়া বনৰীয়া চাবুকৰ বিষাদ চিঙা কাতৰ ৰত্নাকৰ আপোনালোকে ভিডিঅ'টো কেনে পালে নাজানো কিন্তু সেই ভিডিঅ'টোৰ জৰিয়তে আমি চিত্ৰগৃহসমূহ যে ভিতৰ অঞ্চলত নাই তাকে উপস্থাপন কৰি দেখুৱাব বিচাৰিলোঁ আৰু আমাৰ যথেষ্টখিনি ভুল ভ্ৰান্তি হৈছে ভুল ভ্ৰান্তিসমূহ আপোনালোকে ক্ষমা কৰি দিব আঙুলিয়াই দিব যাতে আমি পৰৱৰ্তী ভিডিঅ'সমূহ অতি সুন্দৰকৈ বনোৱাৰ সুযোগ পাব পাৰোঁ সেই আপোনালোকৰ ওচৰত পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই